हेलो फ्रेंड्स, आज मैं ड्रेगन गছৰ ফল কেনেকৈ ডাঙৰ কৰিব পৰা যায় তাৰ টেকনিকখিনি আপোনালোকক শিকাবলৈ ওলাইছো। আপোনালোকে দেখিছে এইটো হল ड्रेगन গছৰ ফুল। এই ड्रेगन গছৰ মানে এই যে ফুল যে ফুলিলে এই ফুলৰ পৰা ইয়াৰ পৰা ফল হয়, ফল সৃষ্টি হয়। এই ফলটো কেনেকৈ ডাঙৰ কৰিব পৰা যায় এইটোৰে আপোনালোকক টেকনিকখিনি শিকাবলৈ ওলাইছো। এতিয়া ইয়াত আপোনাৰ এইটো হল ফুলৰ পাহি, এইটো দেখিছে এই লম্বা কে যে অলপ মোটা বৰণৰ যে মোটা কৈ যে ঠাৰি এডাল যে ওলাই আহিছে বাহিৰত যে এইটো হল ষ্ট্ৰিঠাৰি, এইটো ষ্ট্ৰিঠাৰি বুলি কোৱা হয়। আৰু এই যে সৰু সৰু যে ঠাৰি মুখা যে আছে এইখিনি হল মোটা ঠাৰি। এইগিটা যে এই মোটা ঠাৰি একদমৰে ওপৰত পলিন গ্ৰেন্স বুলি কয় বা ৰেনু বুলি কয়। সেই ৰেনুখিনি যে ইয়াত আনি পেলাই যে ইয়াত ওপৰত লগাই দিব লাগে, তেতিয়াহে এটো সম্পূৰ্ণকৈ মানে ফাৰ্টিলাইজ হয়। এনেকে টেমা এটা ল'ব লাগে, সেই টেমা এনেকে ধৰি পেলাই এনেকে জুকাই দিলে ৰেনুখিনি যে ওলাই আহে, এই ওলাই অহা ৰেনুখিনি যে এনেকে জমা কৰি পেলাই এই যে ষ্ট্ৰিঠাৰি একদৰে ওপৰৰ ভাগত যেটো গৰ্ভমুণ্ড বুলি কয়, এই গৰ্ভমুণ্ড এইখিনিতে লগাই দিব লাগে, তেতিয়াহে সম্পূৰ্ণকৈ এটো ফাৰ্টিলাইজ হয়। সম্পূৰ্ণ ফাৰ্টিলাইজ হলেহে এইখিনিৰ পৰা ফল হয়, এই ফলটো ডাঙৰ হ'বলৈ আৰম্ভ কৰে। এনেকা পদ্ধতিতে আপোনাৰ ড্ৰেগন ফ্ৰুটছৰ ফলটো ডাঙৰ কৰিব পৰা যায়। নহলে কি হয় ফলটো এনে সৰুৱে হৈ থাকে। এইখিনিতে কথা এটা মন কৰিবলগীয়া বিষয় যে আপোনাৰ ড্ৰেগন ফ্ৰুটছৰ ফুল এটো ৰাতিহে ফুলে। এইটো দেখিছে আপোনাৰ এইখিনি যে তলত আছে, এইয়া দেখিছে এই ৰেনুখিনি যে মতা ঠাৰিৰ ওপৰৰ ভাগত থকা যিখিনি ৰেনু, সেই ৰেনুখিনি সৰি ইয়াত জমা হৈ গৈছে, দেখিছে ইয়ালৈকে আহি পোৱাগে নাই, এইটো ইয়ালৈকে আহি পোৱাগে নাই। সেইটো কাৰণে আপোনাৰ মতা ঠাৰিৰ ওপৰৰ ভাগত থকা ৰেনুখিনি সংগ্ৰহ কৰি এনেকৈ মাইকী ঠাৰিৰ গৰ্ভমুণ্ডত লগাবলগীয়া হয়, তেতিয়াহে কমপ্লিটলি ফাৰ্টিলাইজেশ্যন হয়। আৰু কমপ্লিটলি ফাৰ্টিলাইজেশ্যন বা নিষেচন হোৱাৰ ফলস্বৰূপে আপোনাৰ এইখিনি ফলটো পিছত ডাঙৰ হ'বলৈ আৰম্ভ কৰে। আৰু এই মতা ঠাৰিৰ পৰা ফুলৰ ৰেনুখিনি সংগ্ৰহ কৰি মাইকী ঠাৰিৰ গৰ্ভমুণ্ডত লগোৱা কামটো আপোনাৰ ৰাতিপুৱা 8টা বজাৰ আগতে কৰিব লাগে। ফুল ফুলাৰ পৰা 3 দিন বা 4 দিন হলে এনেকৈ ফুলটো শুকাই যায় আৰু ক্ৰমান্বয়ে ফলটো ডাঙৰ হ'বলৈ আৰম্ভ কৰে। তেতিয়াই 3-4 দিন হলে 3-4 দিন হোৱাৰ লগে লগে এই ফুলটো ছিঙি পেলাই মেইন ফলৰ পৰা আঁতৰাই দিব লাগে। ছিঙা মেথডটো এনেকুৱা, ইয়াত ধৰি পেলাই ইয়াত ধৰিলে এনেকৈ কৰি আৰু এবাৰ এনেকৈ কৰি এনেকৈ টানি দিলে ধুনীয়াকৈ ছিঙি যায়। এইটো যে তেতিয়াহে মানে ফলটো নিৰোগী হ'ব আৰু সোনকালে ডাঙৰ হয়। থেংক ইউ।